বন্ধুসকল, মই আছোঁ আপোনালোকৰ লগত নতুন ইউটিউবাৰ নিতুমণি দাস আৰু মই নতুন ভিডিঅ' এটা আপলোড দিছোঁ। ফটোবিলাক লগ লগে এটা ভিডিঅ' বনাইছোঁ, সেইটো আপোনালোকে চাব। আৰু মোৰ চেনেলটো এই কাৰণে খুলিছোঁ যে অসমৰ কিছুমান বস্তু যি নেকি আপোনালোকে সেই বস্তুবিলাক দেখা নাই বা দেখিছে, সেইবিলাক বস্তু আকৌ এবাৰ আপোনালোকক মাজত মই দেখুৱাবলৈ বিচাৰিছোঁ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ যিমান পাৰে কৰিব। মই নতুন ইউটিউবাৰ হয় আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। চ' গাইজ, আগলৈ ভিডিঅ'টো চাই থাকক। ধন্যবাদ। অসম আমাৰ ৰূপহী গুণৰ নাইকে, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। অসমী আই ৰূপহী গুণৰ নাইকে, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। গোটেই জীৱন বিচাৰিলেও অনেক দিবস ৰাতি, গোটেই জীৱন বিচাৰিলেও অনেক দিবস ৰাতি, অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি। চিৰ বিনন্দিয়া তোমাৰ সেউজ পৰিৱেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, মাঘত সোণৰ হাতেৰে লখিমী আদৰে, শৰৎ নিশাই তৰাৰে সজাই আই ৰেখি, ও ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। পাহাৰ ভৈয়াম একে কৰা ৰামধনু এই দৰে, তোমাৰ ভাষাৰ মৰম